নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিঙৰা। আজি এই ভিডিঅ'টো কেৱল আপোনালোকক হহুৱাবলৈহে দেই। কাকো মনত দুখ দিবলৈ বা অপমান কৰিবলৈ নহয়। ক'ৰবাত কেনেবাকৈ যদি ভুল ত্ৰুটি ৰৈ যায় তেনেহ'লে মাফ কৰি দিব। আৰু লগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। তো এনজয় কৰক। আই সদায় সদায় ইমান ধুনীয়া বতৰ। এনেকুৱা বতৰত মই গান নোগোৱাকৈ থাকিবই নোৱাৰো। ষ্টাৰ্টে কৰি দিওঁ। স্কুল দেখোন দেৰি হৈছে। তুফান ফুটিব লাগিব এতিয়া। বিনুত চাই নহলে মোক বাক ধকা দিব। এই ভাবিয়ে ভয় লাগিছে পাই মোৰ। এই যাওঁৱেই। Good morning, student. Good morning, sir. অলৰেডি গলেই। কলে গল বে? তললৈ হাউলি গল দেখা নাই? হিঙলা কি হ'ল তোৰ? তই ক্লাছত যে শুই আছ? ৰাতি কি কলবাত থু কৰিবলৈ গৈছিলি নে? ছাৰ গুড মৰ্ণিং গুড মৰ্ণিং। কি হ'ল থু? নহয় মানে ছাৰ, মই কালি ভীমকল বেছিকৈ খাই দিলো। হাগিব নোৱাৰি গোটেই ৰাতিটো শুবই পৰা নাছিলো ছাৰ। আঐ ঈশ্বৰ ঐ, এনো আগুৱে হায়ৈ ঈশ্বৰ ঐ, টোপনি মুকাহিলে নোলাল নোলাল হায়ৈ টিকা হুকাল হুকাল জপিয়াই থাকোতেই গ'ল। ভীমকলনো ইমান ৰাক্ষসডালে খাবলৈ তোক কোনে কৈছিলে? কি ক'ব আৰু ছাৰ, আমাৰ ঘৰত আকৌ ভীমকল ঢেৰ নহয়। মায়ে ভাত চাই নবনাই, বস্তু যিহে দাম, ভীমকলকে খা বুলি কয়। উপায় নাপায় ভীমকল গালকে গিলো আৰু, নহ'লে বেয়া হৈ যাব নহয়। হ'ব বুজিছো বাৰু। আজি এটা তহঁতক মই প্ৰশ্ন সুধিম। কমিউনিটি হেল্থ প্ৰব্লেম মানে কি কচোন তহঁতে? ছাৰ মই জানো। কচোন বাৰু তই। এই যে মই ভীমকল খালো আৰু মোৰ এনেকুৱা অৱস্থা হ'ল, আৰু আমাৰ ঘৰৰ ওচৰ চুবুৰীয়াক দিছিলো নহয় ভীমকল খাবলৈ, তেওঁলোকৰ এনেকুৱাই অৱস্থা হ'ল মোৰ নিচিনা। অৱশেষতনো কাম ফেৰা বাহিৰতহে কৰিলে। ইমান দুৰ্গন্ধ, কি ক'ব ছাৰ, উপায় নাই আৰু। ছাৰ এটা কথা জানে? কেঁকুৰিত গাড়ীখন ঘূৰাওতেই দেখিছো হাবিৰ মাজত সৰু সৰু ঘটি লৈ বহুত মানুহ বহি আছে। মই তেতিয়াই বুজিলো যে হগা সমান আৰু সুখ নাই। ঠিকে কথা তই। আমাৰ গাঁৱৰ লোকসকলে যে বাহিৰতে এনেকে শৌচ পেচাব কৰে, তাৰ ফলত দুৰ্গন্ধ হোৱাৰ লগতে আৰু বহুত বেমাৰ বিয়পে। এই বেমাৰ এজন দুজন নহয়, বহুত লোকৰ গাঁতত বিয়পি পৰে। যি বেমাৰ কোনো ঠাই বা অঞ্চলতে বহু লোকৰ গাত বিয়পি পৰি সমস্যাৰ সৃষ্টি কৰে, তাকে কমিউনিটি হেল্থ প্ৰব্লেম বোলে। ছাৰ, সেইদিনাখন মই ধেনীপুৰী জীয়েকক জোকাবলৈ গৈছিলো। কি দেখিলো জানে ছাৰ? কিনো দেখিলো তই? সিহঁতৰ বাৰী চুকৰ বাহনি তলত আপোনাকো ঘটি এটা লৈ বহি থকা দেখিছিলো। তাৰ মানে ছাৰ আপুনিও কাম ফেৰা বাহিৰতে কৰে? গলু থাপ গলৰ গোহালি পাইছনে? মই আৰু ঘুটু ডমৰা খন্তি চেউৰি বলদ গৰু। এই থব বা নহব আৰু ডাঙগেহে পাৰ।